আপোনাৰ হ'লনে পাৰফিউমটো ক'ত আছে হ'ল পাৰফিউম আছে ৰ'ব দিম আপি বা কি হে গুদাম কেইটা মাৰ বানাৰা তই বিয়া কৰি উঠি ইমান হেলাৰ হ'ল না হাত খান তই চব কথাতে কিবা আমাৰ মাজতে সোমাই আহা বা তিনি মাৰৰ মাজত তই মই নুহুমাওঁ বাপা কৃষ্ণ লক্ষী নুহু শুন চাম মোক অলপ দৌৰি মাৰি দিছে এতিয়া চাদৰখনত আপোনাৰ কাৰণে এইটো নহয় আপোনাৰ কাৰণে বেলেগ এটা আছে কি তাৰমানে প্ৰতিটো ক্ষেত্ৰতে আপুনি আমাৰ দুটাৰ মাজতে সোমাই কিয় মানে পঢ়লে আহি বেছি আহি নেটকা বিয়া তিৰি নাপায় এনেকৈ তিৰি পাইছি কিয় এটা এনেকৈ থকা হ'ব ইয়াক মই মুখ চুখ ভাঙি দিবা ইচ্ছা যায় একে পত্ৰ হ'লে আহোঁ হ'ব দে মা জলদি ওলোৱা না যাওঁ ব'ল তই তিৰি কুকুৰ এটা কি কম আৰু তাইক মই ক'ব ভাষা নাই তাইক কওঁ প্ৰতিটো ক্ষেত্ৰতে কাজিয়া শান্তি নাই মানে আপোনাৰ হ'ব দিয়া তুমি আহি থাক একো এটা নুখুৱালি গম পাইছা তোকতো খাব দিছিলো না তই কিয় কি খাবা দিছিলি ম'ম' চম' আমি খাবা নোৱাৰো শৰণ ভজানৰ মানুহ কি গাহৰি চাহৰি চব ৰান্ধি আছে ৰাতি হা অলপ ভাগৰ লাগছি মই নোৱাৰো আপোনাৰ মানে শান্তি নাই ন ঘৰতো শান্তি নাই বজাৰত ইয়াতো শান্তি নাই ন আপোনাৰ কেনেকে বহিছে ঘৰতে বহিবি বল কি ঘৰত যে বহা কথা ক'বা আহিছা আমিহে জানো ক'বা নিছিলি কি খুৱালি এই হাতত ধৰি কথা কৈ থাকিব নালাগে আহিবাই নোখোজো মই আহিবাই নোখোজো তোক বিয়া পাতি দিয়াই মোৰ ভুল আছিল গম পাইছা তোক আনচা পলে বিয়া পাতিলে বেলেগ কথা আছিল শান্তি নাই মানে ন বা দতাৰে মুখ বল বল জলদি বলা মুখ চা দতাৰে পুৰা চলো মুখ খান নালকে মোৰ লগত বাজাৰত তুমি বেলেগ কথা মাইনা শুনচোন বৰ পাই নিৰূপা আহিছো দেই কিয়া নাক কাণ কাটা যায় বাহিৰত গেলেও বৰে কথা কিয়া কোনি কিবা কলা কিবা নাজনো মই প্ৰায় ভাগ দেখি থাকো পেটলা এটা ল'ৰাৰ লগত ঘূৰি ফুৰে চবে দেখছি তই বুলি নহয় কি যি হব আৰু মোৰ যি গাৰ্লফ্ৰেণ্ড এটা আছে সেইটো মই হেৰাম এদিন কিয়া তাইও দেখছি নেকি অ ৰাম এইটো কথাটো বহুত বেয়া হৈছে বলচোন বল দাদা আহাৰ আগত ক'ব লাগিব সিদিনা এটা চলি এক চাই গেল কিবা খবৰ দেই তাইৰ কাৰণে এতিয়া সনা ঘনা গোটেই কৰিব লাগিব হা যত পইচা আছে আমি কিন্তু কাকত দিবা নোৱাৰো দেই মোৰ আৰু হাতৰ কাণৰ চব তাইক দিম মা মই এটা কথা ভাবছো তাইৰ বিয়াৰ আগে মোৰ বিয়াখন পাতি লওঁ নেকি এটা বয়ে যি জুই দিছি নালগে মোৰ গম পাইছা তলৰ পৰা ওপৰলৈকে পুছছি সিংৰা মাছৰ কিবা দুই পিঠি পুৰে মোক এই চাৰ পিঠি পুছছি মা মই এটা আপি ভাল পাই আছো তাইক নহলে বিয়া দি দিব বাহিৰত বিয়াতে বিয়া থকা ৰাখলি তৈও যাই এটাই জুই পাই ধৰি খাইছে হয় না মই না আপিটো ধনী ঘৰৰ আছিল মাইনাৰ বিয়াত হেল্প হ'ল বহুতখিনি সেইকাৰণে ভাবছিলো ইউটিউবত বহুত বস্তু দিব চাগে ন দে মা মা মই এটা বহুত ডাঙৰ বিপদত পৰিছো মোক হেল্প এটা লাগে তো আজি হাইটা মাটিত পৰিল যি হা তিৰি আচলতে ধৰি থকা নুহু আজি মাৰ কাষ চাপচা যি মনত পৰিল মা মোৰ বাইকৰ কিস্তিটো দি না এটা হেল্প কৰি দি না এইটো এটা মাক ঘৰত ঠাণ্ডা ৰখা ধৰি বেছ মাক কিস্তি দিবা লাগে তহঁতক খালি ময়ে চাব লাগে মোক নাচাই দেখোন বিপদত কি চাইছা তিৰি চক চানি কি ব্লাউজ কি পেণ্ট ঘূৰি ফুৰে তাই বন্ধনত পইচা বিস্তি ফুৰে কবাত পইচা বিস্তি ফুৰে আমি নৰু হেনা ভৰি বেটিৰ লগত চলবা তই পলে আনছা তই তিৰি তই চম্ভালিবি এতিয়া কিয়া বা কে আপি বৰ তয়তে এতিয়া বিপদত মোক কোনি চালাক তাইতো চালাক মায়ে চালি কিতনা হাত দিলি তুই তোক বিপদত চালাক তাই কেনেকে চবৰে আগত বদনাম গাই নাথাকিবিচোন তহঁতে বা কিবা ক'ব আছিলে আপোনাৰ ক'ত পালে পইচা ইমান তই আপি আপুনি সেইবিলাক ভাবি থাকিব নালাগে বুজিছে নাভাবো দে যোনদিনা এনেকে কাটাডাল পাইথলাকে লাগব হা কথাতে আছে কিবা ইংৰাম আছে দুডাল কাটালা তিনডাল কাটা এনেকে পাইথলাকে লাগব ৰ সেইদিনা লাগবাৰ দিনাহে গম পাবি ক'ত মৰিলো ক'ত যাওঁ হয় পানী খাওঁ না হয় কি খাওঁ হা গম পাম দে দেখা পাই আছো তোক মই একো কোৱা নাই বাপু শুনি থাকবি তাই সদায় বাইকত অহা যোৱা কৰি থাকে কিন্তু ৰেপিডা বুলি কয় কাল দুমাহৰ মানুহে তাৰ লগত নাজনো কাৰ লগত আহে মোৰ লগত চলি মাখাই সদায় মোক কয় বৌয়েৰে দেখোন এটা হাতীৰ লগত দেখা পাইছো বিৰাট পাওঁ
ষ্টাইলটো অলপ মাৰলি নহ'ব আৰু সিহঁৰ কুকুৰে তিৰিটোক কিমান আগবাঢ়ি দিছি এনেকে ঠগ খাব এনেকে সেই খাব মৰক আপোনালোকৰ মানসিকতা ইমান দুৰ্বল ইমান বেয়াকে ভাবিব পাৰে আপোনালোকে মোক বা বয়কে ভাবা নাই পেটুলে ঘূৰি ফুৰাটোহে ডাঙৰ কথা হেৰি যা তই লেভেল নাচাই কিয় কোন হাতী আমাৰ কোন হাতী এটা চলিৰ লগত তাই লিংলাং লাগি থকা আমি পাইছো অলপ চলপ ফলতো বুজপুৰ পাছপাছকে ৰাখে আমাৰ ইয়ে ধকাই কি জানে ডক্তৰী খাব ইনাকৰ গোটাকে নাপায় মোৰ কথাটো শুন যদি এনেকুৱা চলি থাকে না এখন ঘৰত মই কিন্তু বিয়াটো পাতো তাইকে পাতিম মই তাৰ ঘৰত থাকিম এতে নাটকো এনেকুৱা হয় অত ধকা দি চা শুনলি গোটেইকেইটা যাম দে মই মোক জ্বলে জ্বলে খাব বাকী নাই চলিকেইটাই গোটেইকেইটাই মই সেইটো মিনিঙত কোৱা নাছিলো যদি এইগিলা বহুত এইগিলাখন চৰিত্ৰ চাই থাকিব নোৱাৰো মই মোৰডাল কি বদমাছে প্ৰভু গা চা ভালে লগা নাই কি কৰি আছে আহিছ বহা তোমাৰ বিয়া যাবাৰ পৰাই মই আহাই নাই পাক্কাতে বহিবা দিছো বোলে খাবা জানলি ধানে চিৰা বহিবা জানলি মাটিয়ে পিৰা পিছে তোমাৰ বোৱাৰীটো কেনা আমাৰ বৰিটো আই কি কম আর মানে এতিয়া কলি কব বঢ়িয়াকৈ বদনাম কৰছি আমি দুটা সেনেকে কব কৰা বুলি কিন্তু মই জানো কি দুই এক পুৰা কৈ আছো গম পাইছা ন আৰু এটা দুটাই বিয়া পাতবা আছে কি পলে আনলাক নাংমান চলিটো মুগৰ গাজিয়ান চলিটো হাতীয়া নাপিটো আইছি এখন তিৰিং গোটা ওর কুটা টপ নতয় তোর কুটা টপ নতয় আর আই কি কাপড় পিন্ধে আজিকালি বড়ি বেটি গেলে পেট উইলে একলা উইলে আমি নৰুৱাই পাতিছো আমি হাকি ঢুকি যাওঁ হয় না আমি ভাই হৌৰ মানুহ টাউনৰ ভাই হৌৰ গেলা বহিনের লালাক বুলি কবা খুঁজি আমি নৰুৱাই পাতিছো আমি উৰণি খান টানি কি সন্মানত কথা পাতো আমাৰ ভৰিটো পিছে হেনা নহয় যি কওঁ চব শুনে আৰু মাকতেৰে পায় চব বস্তু খুজি আনিছি আমাৰ তাই খানবাজ বনে খলা তাই কিমান হাত টেকালিৰ মাৰে ৰাজা কি একো এডাল তিৰিং কুটা নানলাক বোলে মোক যদি মান ঢাল্লা হয় একযোৰ কাপোৰে দি তিতো মই কলো হয়তে এইযোৰ কাপোৰ ভৰিটো দিছি ফাটা চিৰা হলিও একো নাই এটা ব্লাউজৰ কানিও নাপালো মই খাইছি আমাৰ ভৰিটো মই যি খুজো তাকে দিয়ে আমাৰ নেদে আইনি তোমাৰ কাপাল ভাল সঁচাকে কবাত গংগাত ধুইছ আমাৰ এই ভিত্তি উঠা ফুটা কাপাল খান ক'ত পাম আৰু নিজৰ পেঞ্চনৰ টকা গেটাই দিয়ে খাই আছো দে আৰু তোমাৰ বন্ধনত কোনি টকা লৈছি হা তাইয়ে লৈছিলো আমাৰ বডিটো কিয় হে সদায় তাই মতুৰ লগত বাইকত উঠি অহা দেখা পাওঁ ৰ'বা মই কি ক দেখছ তুমি তাই গাত খিচতে খিচতে আহে বন্ধানৰ মানুহ নাহি তাইতো সদায় কয় ৰেপিড' অল্লাৰ লগত আহো ৰেপিড কিবাহৰ লগত আহো বুলি কয় সঁচা গা ঘেচতে আহিছি গাত খিচতে খিচতে আহে গোটাই এটা আমাৰ এই তিৰিমা মৰত তালে দেখা নাপায় নেকি ৰক্তে লিখা বইনাকৰ কিতাপে তিৰি তিৰি বেলেগৰ লগত গা ঘেচতে ফুৰে এইগিলাখান বডি বেটি গেলাই চলি গেলাই দেখা পায় হা বিয়া হৈ অহাৰ পাছত ইমান বদমাইছ তাই মানে কি বুলি কম আৰু চলি বুলি এটা নাই বাজাৰ ধৰা বস্তু এটা বিয়া পাতি আনছো কি কম আৰু আপোনাৰ কথা নুশুনোতে নুশুনে একো নুশুনে আহি কি কম মই পাৰিলে ৰচি ললো হয় কিন্তু এটা পিছানা আছে না বিয়া দিবা দুটাকে চলি আছে তাক সংগঠন লাগে মই মৰিলেও কথা নাই আৰু শান্তি নহয় ঘৰখনত জুই পানী ঢালি খাইছি জানো আপিটো গা খালি মই এতিয়া দি পেলিলো হয় নাচটো কি কৰি দিছি আপিহে জানে আজিকালি আপিক বিশ্বাস কৰবা ন ফোনটো ফুচফুচকে ৰাখে কি কবা নিজৰ বেটি আৰু তোমাক কৈছো দেছো ঘৰৰ বুলি কাষৰ কুচলা বুলি কাক কবা যাবা এটা কথা তাৰমানে ছয় আছে নেকি নাচটো এটা চাবাচোন ভাল চলি পালি চাকৰি কৰা চলি পালি দি চাবা যদি ফোনত ফুচফুচকে থাকে কলে গেলি মই হেলা দায়িত্ব কৰি নমৰু নাজৈ যা পলে আমাৰ পিহা লাগি নাই আমি মাতগালাও পলে আনাই আপিও পলে নাহে গম পাইছ দে উঠো নাকি মই চাহ তাহ দিবা নহল হলি গাখীৰ নাই আজি দে হ'ব দে না কি বৈ আছে নাপা হয় না না কি যাম পাবা নৰুৱাই আমাৰ পেট লবাই আহিছি না কি চাহ কাপনে দিছো চেনি তেনি আনি আছে না নাই পাবা নৰু ভত দিছো পেটে ললাক নাই কি ললাক না গায়ে ফুৰে এই অলপ মুখখান চুটোৰ ভিতৰত আছে মই কৈ ফেললো কথাখানি কি জানা না আপি কৰচৰ আগত ভিনপৰ কাকো কৰবা নালাগে গম পাইছা হা এই এক পিচ মাংস দিছা মাংস আনছি 1.5 কেজি মান হয় না তাৰ পাতত মাংস চা হা কচু কলি এতিয়া মোক কবি দেছো একে নিজৰ মৰতটো যি দেৱৰ দুটা কি একে নহয় নেকি ভাতৰ পাততো কিবা শান্তি নাই দেখোনে ভাতৰ পাতা শান্তি নহয় সেইকাৰণে মাছ মাংস আমি মই বাগত সোমাওঁ তাই ঘুমাবা নিদিওঁ তাই নিজে উপজাচি গৈছে যিবোলে মই ৰান্ধি মাংস কানি আনাই কিন্তু এতিয়া বিলাইছিল এনেকে আৰু এই পাতত ভাত খাওঁ নেকি আমি হা কাঁহীত ভাত খাওঁ ইমান যদি কৰবা নোৱাৰা বিহে ধৰা তাই নালগে দিবা নাখাওঁ ভাত মই গম পাইছা না তুহু দেখা নালগে খা তুহু মই নাখাওঁ ভাত
হেৰি দাদাৰ গাড়ী পৰা মাংসখিনি মোক দিয়ে যা পানীৰ কিমান অভাৱ কাহি কোনে ধুব সেইকাৰণে নিষ্পাতত ভাত দিছো ভগৱানে যিখিনি দিছে তাতে সন্তুষ্ট থাকক আপুনি এনেইতো শান্তি নাই ভাতকেইটা খোৱাৰ টাইমতো মানুহজনৰ শান্তি নোহোৱা হৈছে খিনাই গৈছে তেখেতে বা খিনাই গৈছি একলা পাতত খালি কেঞ্চাৰে পৰা গোটেই বেমাৰখিনি একলা পাততে আহে গম পাইছা খাই না কৈ একা শান্তি হা আৰু না শান্তি আপোনাৰ পুৰণি কলা চিন্তাধাৰা আপুনি নিজৰ লগতে ৰাখক বা আমাৰ চিন্তাধাৰা বঢ়িয়া তাই ভাল বেটি হাতী মুই বেটি খাই তা হা হা কি ভা তাই এঠাত কেট কেট চলি খলাও ঠিক আছে তাই কি হৈছে আপোনাৰ পৰা নালাগে শান্তি হ'ব বেলেগ কৰি খাবি আজি মানুহ বেলেগে খাই খাব আমি খাওঁ দে লৈ লৈ আগতে খা ভালেই হৈছে কাইজা খাম লাগি ভালেই হৈছে থেংক ইউ লগ পাম দিয়া যাবা ৰ'বা না তুমি সদায়তো তোমাক এনেকৈ আনি আছোঁ মোৰ মনটো বহুত গলি গৈছে কি কৰিবা এনেকৈ থাকিব লাগিব নোৱাৰোঁ ঘৰত তুমি কিবাকৈ বুজোৱা নহয় আমি এতিয়া শ্বিলং ফুৰিব যাওঁ বোলা যাবা ৰ'বা শ্বিলং ফুৰিব যিহে আমাৰ ঘৰৰ মানুহবিলাক পিছতে মানুহ লগাই দিব বাদ দিয়াহে ক'বা কি যে মাহঁতৰ ঘৰত যাওঁ কাপোৰ কেইযোৰমান সন্দেহ বেছিকৈ। হৈছে এনে তাতকৈ গম পাব লাগিলে মোক মইতো সেই সৰ্বনাশ হৈ যাব তোমাক নাপালে মই মৰি যাম দিয়া হ'ব দিয়া এইবিলাক কথা মই পিছত ভাবিম তুমি এতিয়া যোৱা কোনোবাই দেখিব তোমাৰ লগতো আৰু উপায় নোহোৱা হৈছে ঠিক আছে চিন্তা কৰিবা আমা কি এ? গাটো ভাল নহয় কি গাটো ভাল নহয় কিন্তু তুই মচি দৌৰ হাতী মোৰ কিবা আজিকালি ধ্যান নেদেচোন ইমান কি ধ্যান দিব উৰণীয়া পক্ষী উৰে আছে আর তাই বন্ধনত ন তাতে যায় যাই মেতন তাই ভাড়া তাত ঘৰ সোমই লতি লক্ষণ ভাল দেখা নাই দে বাপু হা এটা চলি পলি জন্ম নেদে জন্ম দিয়া কথা কলি তাই গাভৰু হৈ ঘূৰবা ঘূৰে গম পাইছা যদি ক'ৰবাত পলে যে চাবি কিন্তু এনেকুৱা হ'ব নে দূৰাও বা আজি মহাৰাষ্ট্ৰখন পালা মোৰ গা বেয়া লাগছি আপোনাক মই কিবা কাম দিছিলোঁ কৰিলে নে নাই মোৰ গা বেয়া এইটোতো সোধা নাই আহিলে কাম উঠক বা উঠক উঠক কি হাৰি কিনি দিছা বাপু এলা তই এইবিলাকতো মই দিয়া নাই ক'ৰ পৰা কিনছা তুমিয়েতো দিছিলা সেইদিনা মই দিয়া নাই মা বা মায়াক লগে এটা পেটুকুট ব্লাউজ নাহে ইটো কি নেটৰ হাৰি কিনি দিছা পেটুলে ঘূৰবা আর বাইকত তাৰ বাইকত গলৰ কি খান্তা দিছা আলে একেবাৰে আহাৰ গৰুৰ নিচিনা হাকা তুম তিনি মৰা দে বলা টকা পাও নৰু ব'লা তুমি অ ব'লা লৈ যা মেখেলা আচলতে বান্ধি থ মৰতটো বা কৃষ্ণয়ে প্ৰভু জগন্নাথ বাপা এই জন্ম দিছটো 10 মাহ 10 দিন ৰাখি দেখা নাই আজি তিৰিৰ কটি কটি ঘূৰি আছে চলি খা আহিলা ৰ'বাচোন ৰ'বা তোমাৰ লগত কেইটামান কথা আছে মোৰ কি কথা তোমাকতো সেইদিনা মই পইচা আনিব দিয়া নাছিলো তুমি ক'ৰ পৰা পালা পইচাখিনি কি কৈছা তুমি এইবিলাক কি কৈছা হাত গুচোৱা ৰ'বা কোৱা সেইটো এনচাৰ দিয়া বাছ কি হৈছে আপোনাৰ কি হৈছে সেইটো এনচাৰটো দিয়াচোন কোনে কি ক'লে আপোনাক মই তোমাৰ কথা চাৰিওফালে শুনিহে আছো এতিয়া কোনে কি কৈছে আপোনাক কওকচোন মোক এইটো কথা কোৱা না তুমি ক'ৰ পৰা পালা পইচা প্লিজ আপুনি মোক বিশ্বাস কৰক না তোমাৰ কথা মই অলপো বিশ্বাস নকৰো এতিয়া আৰু তোমাক কোনে কি কৈছে বিশ্বাস কৰা মোক তুমি তুমি মোক অকণো বিশ্বাস নকৰা মই এজনৰ পৰা যদি শুনিলো হয় তেতিয়া বেলেগ আছিল মই ইয়াৰে সকলোৰে পৰা শুনিছো এইবিলাক কথা মই তুমি এটা কথা কোৱা তুমি মোৰ লগত ভালদৰে চলিবা নে নচলা যদি নচলা মই নাথাকো আৰু তুমি অলপতো বুজিব চেষ্টা কৰা মোক কি বাপু কি হালে তোর কেন মন মারা কত যা তুই কি আপি কি হলতা কি গন্তে গেছি হ্যাঁ তা গন্ডগোল লাগালি তুই মা আপুনি তো মোক বুজি লওক এবাৰ কি বুঝবা লাগে বহুত খানি বাচ্চা তথাপি তো মই তোক ক্ষমা কৰি দেউ এখন বাৰে পাতি ক্ষমা কৰি দেউ ইতার তার কি মুরা তো খাবা আলছা আপুনি অন্তত এবাৰ মোৰ কথা নুশুনেনে কি দে কহুনু রে কসুন তেখেতৰ কাম এটা নাই চাকৰি এটা নাই ঘৰখন কেনেকে চলিছে মই ডাঙৰ পোৱালি মোক কেনেকে চলাম সেইটো কৰিবই লাগিব ন সেইকাৰণে তই কি বন্ধনত যাই পইচা যেনছা নাকি সেই বন্ধনত ঢাকাই মারবা লাগবো হিয়ে মারবা লাগবো যি কৰা ভাল করবি বয়া নকরবি যাতে মই চলিটোত তই মুৰাটো রাখ গম পাইছা না মুৰাটো খাম বুলি আইছা মই চলিটোত দেখা যাম কহাই গালি ভগৱান জানি হেল্ল' আই এম চৰি তোমাক মই কথা এটা ক'বলৈ ফোন কৰিছোঁ তুমি মোক পাহৰি যোৱা মই নোৱাৰিম আৰু নহয়
মই মোৰ ভৱিষ্যতটোক ধ্বংস কৰিব নিবিচাৰোঁ। আই এম এক্সট্ৰিমলি চৰি। কি হে মাহী কাক ফোন কৰি আছা ফুচ 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 কেতিয়া শুনিলো মই কিবা কৈ আছা কাবাক পইচা কথা হা মাহী কি হেলা কি ৰূপ দিছো তোৰ হা আগতেতো ফোন নাছিল পা নাছিল বাবু মাথাটো গৰম কৰি গুচি গাল হা কচু সিদিনা এনকে দিলে কাবাৰে বান্দুৰটো আনি মোৰ আগত হা সেই হাবাজি পৰি গেলি কি কাইছ কম মা বা মাতে নাই তোৰ ক কি হয় কেনেকৈ কওঁ আপোনাক মই নাজানি অজানিতে বহুত ডাঙৰ ভুল কৰি পেলালোঁ মই হাই ক্লাছ লাইফষ্টাইল এটাৰ কাৰণে মই কিমান ভুল কৰিলোঁ আপুনি প্লিজ মোক ক্ষমা কৰি দিয়ক কি হৈছে তোৰ কি বেমাৰ হ'ল কি হৈছে কি হোৱা নাই সেইবোৰ আপুনি এৰি দিয়ক মাত্ৰ মোক ক্ষমা কৰি দিয়ক কি ক্ষমা কৰিব লাগে ভাত নান্দা পিটু মা। চাকৰা উঠি ঘূৰি ফুৰা ক কি মোক আকৌ আগৰ নিচিনা বোৱাৰী হিচাপে মোক গ্ৰহণ কৰিবনে আপুনি কি বুলি ভাবো তই বড়ি হিচাপে ভাবো বেলেগ বুলি ভাবা নেকি আমি নাভাবো আমাৰ হেনা মন নহয় গম পাইছা না তোৰ নিচিনা এই দৰং দৰং লৈ যা কলা হাৰিখন দেখি ঘূৰি ফুৰা বাইকত এনকে যায় দেখোন মই দেখা নাই কেবলে চকুৰ দুটা আছে মই ভেটা ওলা নহয় তোহাক আমি জন্ম দিয়া গম পাইছা না হবা পাৰা বড়ি বেটি তোৰ কেটলি বেয়া হৈছি মই চলিত কৰে তই সৰু গতিকে তোক মই জন্ম দিয়া মই জানো তই পেটৰ পকা কি কচ্ছা কি কৰা নাই কিন্তু ক নাই যোনদিনা ভুক্তভোগী সিদিনাহে গম পাম বোলে কি কৰি আছে কি কৰা নাই এই নাই বাপু এই আহায়া বাপু সোমাই আহোঁ এই নকলয়া এই তিনি কিবা কৰি আছে শুন সকা তই কম নহয় কি কিবা কৰি আছে শুনি ল'বই কি কৈছে মই একো বুজি নাপাওঁ তোমালোকে মোক ক্ষমা কৰি দিবা মই নাজানি অজানি বহুত ডাঙৰ ভুল কৰি পেলালোঁ কিন্তু কথা দিছোঁ এতিয়াৰ পৰা মই কেতিয়াও ভুল নকৰোঁ এইবিলাক মই নিজৰ ঘৰখন মই কেৱল নিজৰ ঘৰখনৰ প্ৰতি গুৰুত্ব দিম আজিৰ পৰা ঘৰত দায়িত্ব তাইক দিবি চব গম পাইছা না গোটেইকেইটা ক'লো ভাত আঞ্জা ৰন্ধা তাইক দায়িত্ব কিবা পইচা লাগে কিবা লাগে চব তাইকে দায়িত্ব দিম মই এক টকাৰ মালিক নহয় যিহেতু তাই নিজৰ ভুল বুটটো বুজি পাইছি পলে আহিলেও উৰি আহিলেও তাই মোৰ বড়িয়ে বেটিৰ নিচিনাই হয় না নহয় মাই ঐ কথা বেয়া পাবা নকৰবি বড়িয়ে বেটিয়ে তক কালি উলিয়াই দি ঐ আহি এটা জাগা ল'ব লাগিব গম পাইছা না বিয়া দিয়াৰ পাছত সেইকাৰণে কৈছো বেয়া ব্যৱহাৰ নকৰি মইতো নকৰোঁ তাইহে নিজে উজা লৈছিল আৰু চলি দুটাক যাতে কোনোদিন হেলথত কেট নকৰা এই আঞ্জা বিলাতে যাতে ভায়া দিহা নকৰা গম পাইছা আৰু মা এতিয়াৰ পৰা তাই যদি কিবা আৰু অসুবিধা দিয়ে মোক কবি এইবাৰ বাজাৰত যাই কিবা যায় নিজৰ মৰদৰ লগত যাবি মই হাৱেৰটো আছো ননন এটা আছে তাইৰ লগত যাবি তই চুলি মেলি দুৰ্গা হাতকো যাব লগা নাই চুলি তুলি বান্ধি খপা বান্ধি মোৰ নিচিনা চাদৰ মেখেলা পিন্ধিবি ঘৰত থাকবি গম পাইছা আৰু তই দ্বিতীয় দিন বয়া কথা আকৌ নুশুনো কি বুজা মই আৰু নৰো ভাগিৰি গৈছো এইটোৱে লাষ্ট সিদ্ধান্ত আৰু এইবাৰৰ পৰা যদি এনেকুৱা আৰু উল্টা পুল্টা নুশুনো আৰু মই নিজৰ ভুলক লৈ অনুতপ্ত আৰু বৌ শুনা চব যিহেতু ঠিকে আছে মাইতে তোমাক মৰম কৰা হৈছে মানে কি হৈছে মই যিটো আমি ভাল পাওঁ তাইক বিয়া দেওয়া কৰি আছে তুমি অলপমান মাক বুজি কিনে মানে আমাৰ ছেটিংটো সোনকালে কৰাই দিবা তুমি টেনশ্যন নকৰিবা মই মাৰ লগত কথা পাতিম লাগিলে সেই ছোৱালীজনীক মই লগ কৰিম হয় নেকি? তুমি লগ কৰাই দিবা হ'ব, কিন্তু- দাদাৰ লগত মই কথা পাতিম দাদাকৰ লগত লগা নহ'লে আমাৰ দুটাৰ মাজত আৰু কিবা বেয়া লাগিব পিছে তোমাৰো কৰবাত আছে নেকি ঠিক হয় নাই চাই দিবাচোন এটা দিয়া হ'ব